মোৰ সকলো প্ৰিয় ছাত্ৰ ছাত্ৰীসকলক ৰাতিপুৱাৰ পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই ছাত্ৰ জীৱন আৰু সমাজ সেৱা দশমমান শ্ৰেণীৰ পাঠ্যৰ দ্বিতীয় খণ্ডটো আলোচনা কৰিব বিচাৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিজৰ কিতাপ নিজৰ লগত ৰাখিবা আৰু ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠ্য তোমালোকে উলিয়াই ৰাখিবা। হাতত কলম ৰাখিবা আৰু বহি ৰাখিবা, প্ৰয়োজনীয় কথাবিলাক টুকি ৰাখিবা। মই আজি আৰম্ভ কৰিব বিচাৰিছোঁ ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠ্যৰ দ্বিতীয় খণ্ড। আমাৰ বৰ্তমান শিক্ষা কামৰ শিক্ষা নহয়। ইয়াৰ ঘাই দুখ। লিখকে ক'ব বিচাৰিছে যে বৰ্তমান আমাৰ দেশত যি শিক্ষা প্ৰচলিত আছে সেই শিক্ষা কামৰ শিক্ষা নহয়, আৰু এই হৈছে প্ৰধান আৰু প্ৰথম দুখ। শিক্ষকে ল'ৰা ছোৱালীক শিকায়, ল'ৰাই কিতাপ পঢ়িব, দুখীয়াক মৰম কৰিবা। শিক্ষকে সুধিব, দুখীয়া দন্তীয় দ নে মূৰ্ধন্য দ, নাইবা হস্যইকাৰ নে দীৰ্ঘইকাৰ। কিন্তু এই কথা পঢ়ি গৈয়ে যদি ল'ৰাই বাটতে দুখীয়াক তিৰস্কাৰ বা বিদ্ৰূপ কৰে, তালৈ চকু দিয়াটো শিক্ষকৰ কাম নহয়। আচলতে লিখকে ক'ব বিচাৰিছে যে ল'ৰা ছোৱালীক শিক্ষকে শ্ৰেণীকোঠাত শিকাই দিয়ে যে দুখীয়াক মৰম কৰিবা। আকৌ দুখীয়া শব্দটোৰ যদি বানানটো সোধে, তেতিয়া বানানটো শিক্ষকে শিকাই দিয়ে। দুখীয়া শব্দটোৰ দন্তীয় দ হ'বনে দন্তীয় দ হ'ব, নাইবা হস্যইকাৰ হ'বনে দীৰ্ঘইকাৰ হ'ব, ইত্যাদি ধৰণে শিকাই দিয়ে। কিন্তু এইবোৰ শিকি গৈয়ে যে শিক্ষকে শিকাই দিয়ে যে তুমি গৈ পেলাই দুখীয়াসকলক মৰম কৰিবা, দুখীয়াৰ লগত বেয়া ব্যৱহাৰ নকৰিবা। কিন্তু বাটত গৈ পেলাই যদি ল'ৰা ছোৱালীয়ে দুখীয়াৰ লগত তিৰস্কাৰ বা বিদ্ৰূপ ভাৱ কৰে, তাক চাবলৈ শিক্ষকৰ দায়িত্ব নহয়। ল'ৰাৰ মাক বাপেকেও চাব লাগিব। তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পঢ়ি শুনি প্ৰকৃততে কিবা জ্ঞান লাভ কৰিছে নে নাই সেইটো নহয়। তেওঁলোকে বছৰেকীয়া পৰীক্ষাত উত্তীৰ্ণ হৈছে বা প্ৰথম শ্ৰেণীত প্ৰথম বা দ্বিতীয় উত্তীৰ্ণ হ'ব পাৰিছে নে নাই সেইটোহে। আচলতে আজিকালি আমি দেখা পাওঁ অভিভাৱক বা পিতৃ মাতৃয়ে সদায় সন্তানটিয়ে শ্ৰেণীকোঠাত প্ৰথম স্থান নে দ্বিতীয় স্থান পাইছে নে ছাত্ৰটোৱে বা মোৰ সন্তানটোৱে শ্ৰেণীকোঠাৰ ভিতৰত পাছ কৰিব পাৰিছে নে নাই সেইটোহে লক্ষ্য কৰে। কিন্তু শ্ৰেণীকোঠাত থাকি পেলাই মোৰ সন্তানটোৱে কি পাইছে, কিমানখিনি শিকিব পাৰিছে ইত্যাদি ধৰণৰ কথাখিনি অভিভাৱক আৰু পিতৃ মাতৃয়ে বিচাৰি নাচায়। সেইদৰে শাৰীৰিক উন্নতিৰ কাৰণে যত্ন কৰা শিক্ষাৰ এটি ঘাই কৰ্তব্য। লেখকে আন এটা গুৰুত্বপূৰ্ণ কথা দাঙি ধৰিছে যে ছাত্ৰ ছাত্ৰীয়ে যদি জীৱনত কিবা এটা কৰিব বিচাৰে, যিমান তেওঁৰ মানসিক দক্ষতা বিকাশ পাব লাগিব, তেওঁৰ সিমান শাৰীৰিক দক্ষতাও বিকাশ পাব লাগিব। সেইকাৰণে শাৰীৰিক উন্নতিৰ কাৰণে যত্ন কৰাটো শিক্ষাৰ এটা ঘাই কৰ্তব্য। সেইবাবে পঢ়াশালীয়ে দেশী কচৰতৰ শিক্ষা। সেইকাৰণে আজিকালি দেখা যায় যে পঢ়াশালীয়ে মানে সেই বিদ্যালয় আৰু বিদ্যালয়বিলাকত দেশী কচৰতৰ মানে শিক্ষা দিয়া যায়। একোটা পেন্দুকণা ল'ৰাই পুৱাই কৰকৰা পঁইতাই ভাত এমুঠি গিলি 5-6 মাইল পৰ্যন্ত বাট খোজ কাঢ়ি আহি দিনটো এটা ঠেক ঘৰত সোমাই থাকি লিখা পঢ়া কৰাৰ পাছত যেতিয়া সিহঁতৰ পেটে কল মলাবলৈ ধৰে, তেতিয়াহে তেওঁলোকৰ পৰিল ব্যায়ামৰ চৰ্চাৰ পাল। শিক্ষকে বা লেখকে আন এটা গুৰুত্বপূৰ্ণ দুখ দাঙি ধৰিছে বৰ্তমানৰ শিক্ষা ব্যৱস্থাত থকা পঢ়াশালীবিলাকত ছাত্ৰ ছাত্ৰীসকলক ব্যায়াম শিক্ষা দিয়া যায় বা শাৰীৰিক চৰ্চা কৰা হয়। কিন্তু সেইটো কৰা হয় যেতিয়া ল'ৰা ছোৱালী ৰাতিপুৱা পঁইতা ভাত এমুঠি খাই 2 মাইল 3 মাইল বা 6 মাইল খোজকাঢ়ি গৈ পেলাই বিদ্যালয়ত প্ৰৱেশ কৰেহি, আৰু তেতিয়া গোটেই দিনটোত যেতিয়া একেটা ৰুমত থাকি পেলাই ক্লাছবিলাক কৰে, আকৌ
আকৌ ঘৰলৈ উভতাৰ সময় হয় তেতিয়াই তেওঁলোকক মানে ব্যায়াম চৰ্চা কৰিবলৈ দিয়া যায়। তেতিয়া আচলতে ল'ৰা ছোৱালীৰ পেটত তেতিয়া ভোক লাগি থাকে, তেতিয়া ভোক লগা সময়ত যদি ল'ৰা ছোৱালীক ব্যায়াম কৰিবলৈ দিয়া যায়, ল'ৰা ছোৱালীক সেইখিনি কৰিব নিবিচাৰে। নাইবা 400-500 ল'ৰাৰ ভিতৰত 11টা বা 22টা ল'ৰাই ফুটবল বা ক্ৰিকেট খেলিলে। আৰু আন এটা ঘাই দুখ হ'ল যে বিদ্যালয়বিলাকৰ আন এটা ঘাই দুখ হ'ল যে বিদ্যালয়বিলাকত শাৰীৰিক চৰ্চা বা খেল ধেমালিত ল'ৰা ছোৱালীক যোগদান কৰা হয়, কিন্তু তাৰে ভিতৰত গোটেই স্কুলখনৰ ভিতৰত 11জন বা 22জন ল'ৰা ছোৱালীক মানে খেলিবলৈ দিয়া যায় আৰু কোৱা যায় যে এই গোটেইখিনি স্কুলৰ হয়। কিন্তু এই 22জন বা 11জনেহে খেলিলে, বাকী প্ৰায় বহুখিনি ল'ৰা ছোৱালী খেলিব নোৱাৰিলে, তাৰ পৰা বঞ্চিত হ'ল। কিন্তু এই গোটেইখিনি ল'ৰা ছোৱালীক ব্যায়াম চৰ্চা কৰিবলৈ দিয়াটো বিদ্যালয়ৰ কাৰণে সিমান সহজ নহয়। সেয়ে হ'ল সদৌ স্কুলৰ ব্যায়াম চৰ্চাৰ জোখ, আৰু এনেকৈ কি কৰা যায়, গোটেই স্কুলৰ ব্যায়াম কৰা হৈ গ'ল বুলি মানি লোৱা যায়। আৰু ইয়াতকৈ আচৰিত কথা এয়েহে, এটা ল'ৰাই ব্যায়ামৰ নামত হাত ভৰি ভাঙি ফুটবল ক্ৰিকেট খেলিব নাইবা 10 মাইল বাট খোজ কাঢ়িব, কিন্তু নিজৰ বাৰীত কোৰ এচাপ মাৰিবলৈ বা খৰি এডাল বুটলি আনিবলৈ টান পায়। আচলতে ল'ৰা ছোৱালীক লিখকে আন এটা গুৰুত্বপূৰ্ণ কথা দাঙি ধৰিছে। আচলতে ল'ৰা ছোৱালীয়ে ব্যায়াম চৰ্চা কৰাতকৈ যদি ঘৰত থকা যিবিলাক কাম, বাৰীত কোৰ এচাপ মাৰিব লাগে নাইবা খৰি এটা বুটলি আনিব লাগে, সেনেকুৱা কাম কাজত যদি ল'ৰা ছোৱালী সময়ে সময়ে লাগি থাকে, তেতিয়াও ল'ৰা ছোৱালীৰ ব্যায়াম চৰ্চাটো হৈ যায়। লেখকে ইয়াতে এইখিনি কথাকেই বুজাব বিচাৰিছে যে পিতৃ মাতৃক ল'ৰা ছোৱালীয়ে সহায় কৰাটোৱে কৰ্তব্য। তেওঁলোকে যি আজৰি সময় পাব, সেই আজৰি সময়খিনিত ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক সহায় কৰিবৰ কাৰণে মানে কোৰ এচাপ মাৰিলেও, বাৰীত কোৰ এচাপ মাৰিলেও ল'ৰা ছোৱালীয়ে মা দেউতাকৰ কাৰণে সুবিধা হয়, খৰি এডাল বুটলি আনিলেও মাকৰ কাৰণে যথেষ্ট সুবিধা হয়। গতিকে এইখিনি কথা লেখকে ক'ব বিচাৰিছে। এনেবিলাক আমাৰ শিক্ষাৰ দোষ। আচলতে উপৰোক্ত যিবিলাক কথা, সেই কথাবিলাকৰ ওপৰত শিক্ষাগুৰুসকলে ল'ৰা ছোৱালীক শিক্ষা দিয়া প্ৰয়োজন, যে অকল মাত্ৰ তোমালোক লিখা পঢ়াত লাগি থাকিলেই নহ'ব, ঘৰত থকা অভিভাৱক আৰু পিতৃ মাতৃসকলক তোমালোকে সময়ে সময়ে তেওঁলোকৰ যিবিলাক কাম আছে অলপ চলপ কৰি দিলেও বহুত ভাল হ'ব। বিলাত আৰু মাৰ্কিন আদি উন্নত আৰু স্বাধীন দেশৰ শিক্ষাত এনেবোৰ চকুত পৰা ত্ৰুটি দেখিবলৈ পোৱা নাযায়। বিলাত মানে হৈছে ব্ৰিটিছ মানে ইংলেণ্ড, আৰু মাৰ্কিন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আদি উন্নত, এইবিলাক হৈছে আমাৰ দেশতকৈ বহুত উন্নত দেশ। এই দেশবিলাকৰ শিক্ষাত এনেবোৰ ত্ৰুটি আমি দেখিবলৈ আমি নাপাম। তথাপি এই শিক্ষাৰ ভিতৰেদি আমি আৰু আমাৰ দেশৰ 10জন শিক্ষিত হৈ উঠিবই লাগিব। কিন্তু তথাপি এই শিক্ষাৰ ভিতৰেদি আমি দুখ ত্ৰুটিৰ মাজেদি এনেকুৱা হ'লেও আমি ইয়াৰে ভিতৰত 10জন, কমচে কম 10জন হ'লেও লিখকৰ মতে আমি শিক্ষিত হৈ উঠিবই লাগিব। সেইদৰে আমাৰ শিক্ষাৰ দিশা আমি উপৰঞ্চি স্বৰূপে সভা সমিতি আদি যি উপায়েৰেই হওক কৰি ল'বই লাগিব। দুখীয়াক পতৌ কৰিবা বুলি পঢ়িলেই সেই বিষয়ৰ শিক্ষা পোৱা নহ'ল। আমি শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক শিকায় যে তোমালোকে দুখীয়াক পতৌ কৰিবা, মৰম কৰিবা, দুখীয়াক সহায় কৰিবা, শিক্ষকে শিকায়। কিন্তু সেইখিনি কাম যদি ল'ৰা ছোৱালীয়ে হাতে কামে কৰি নিশিকে, সেই শিক্ষাৰ কোনো কাম নাই বা সেই শিক্ষাৰ কোনো গুণ নাই। হাতে কামে সেইটো কৰিলেহে সি শিক্ষাস্বৰূপে আমাক গুণ দিব। বিলাতৰ বিশ্ববিদ্যালয় আদিত ছাত্ৰৰে সহপাঠী দুখীয়া ছাত্ৰক সহায় কৰা ব্যৱস্থা কৰে। দেশৰ কোনো নতুন আন্দোলন হ'লে তাত প্ৰজ্যমানে নেতাসকলৰ লগত হাত উজান দিয়ে। আমাৰ দেশৰ ছাত্ৰৰ এনে সহযোগিতা আৰু দেশ হিহৈতিষিতা শিক্ষা কৰিবৰ সুবিধা নাই। কিন্তু নাই বুলিয়ে হাত সাৱটি বহি থাকিলেই নহ'ব, আমি নিজে এনেবোৰ সুবিধা উলিয়াই ল'ব লাগিব। দেশৰ এই ঘোৰ দুৰ্দিনৰ দিনত ডেকাসকলে পৌৰসকলৰ কান্ধৰ ভাৰখন দাঙি ল'বলৈ সাজু হৈ থাকিব লাগিব। আমাৰ দেশখন যিসকল ব্যক্তিয়ে
বৰ্তমান চলাই আছে, তেওঁলোকক হয়তো কোনোবা এদিন গুচি যাব। তেওঁলোক গুচি যোৱাৰ পিছত আমাৰ দেশখন চলাই নিব লাগিব। আমাৰ দেশখন সুচাৰুৰূপে চলাই নিবৰ কাৰণে ভালেকেইজন ব্যক্তি ভালদৰে শিক্ষিত হ'ব লাগিব। সকলো দিশতে তেওঁ পৰিপক্ক হ'ব পাৰিব লাগিব। আৰু সেই ডেকাসকলে কি কৰিব লাগিব? পৌৰসকলৰ কাণ্ডৰ ভাৰখন নিজৰ কাণ্ডত তুলি ল'ব লাগিব। কিন্তু ছাত্ৰসকলে এই সকলোবোৰ কাম কৰিব লাগিব ছাত্ৰ জীৱনৰ সীমিত থাকি, অৰ্থাৎ শিক্ষা লাভৰ উদ্দেশ্যে তেওঁলোকে পঢ়া শুনা আদি সকলো কৰ্তব্য অটুটৰূপে কৰি ওপৰঞ্চি স্বৰূপে এনেবোৰ বিষয়ত হাত দিব লাগিব। তথাপি লিখকে কৈছে যে ছাত্ৰসকলে এইখিনি কাম কৰিব লাগিব। তো ছাত্ৰ অৱস্থাত থাকিহে শিক্ষা লাভৰ উদ্দেশ্য তেওঁলোক এইবিলাক কৰিব লাগিব। লিখা পঢ়া এৰি পেলাই এইবিলাক কৰাটো তেওঁৰ কাৰণে কৰ্তব্য নহয়। ওপৰঞ্চি স্বৰূপে এইখিনি কাম আমি যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে কৰিব পাৰিব। পঢ়া শুনা এৰি থৈ নহয়। ছাত্ৰসকলে দেশৰ ভৱিষ্যত, আশা ভৰসাৰ কলি। ছাত্ৰসকল হৈছে এখন দেশৰ আশা ভৰসাৰ কলি। মানে আজি যিসকল দেশৰ মানৱ সম্পদ হৈ আছে, দেশখন চলাই লৈ গৈ আছে, এইসকল শেষ হোৱাৰ পিছত এই ছাত্ৰসকল হৈছে এখন দেশৰ ভৱিষ্যত, আশা ভৰসাৰ কলি। এই ছাত্ৰই এদিন গৈ পেলাই দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, DC, SDC, ভিন্ন ধৰণৰ ব্যক্তিত, ভিন্ন ধৰণৰ কামত তেওঁলোকে ভিন্ন ধৰণৰ উপাধিৰে, ভিন্ন ধৰণৰ পদবীত তেওঁলোক নিয়োগ হ'ব। সেইকাৰণে ছাত্ৰসকল হৈছে এখন দেশৰ আশা ভৰসাৰ কলি। এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃপূজাত লাগে। এই ফুল সময়মতে কি হ'ব? বিকশিত হ'ব। আৰু বিকশিত হৈ সেই ফুল তাৰ পিছত গৈ পেলাই ফল হ'ব। আৰু ফল হৈ পেলাই মাতৃপূজাত লাগিব, অৰ্থাৎ নিজৰ দেশ ভাৰতবৰ্ষক পূজা কৰিব জানিব পাৰিব। কাইট কলিতে এইসকল পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে। কিন্তু এতিয়া ছাত্ৰসকল বা ছাত্ৰ ছাত্ৰীসকল হৈছে এতিয়া কাইট, তেওঁলোকৰ গাত একোটা কাইট আছে। এই কাইটবিলাক এতিয়া তেওঁলোক কলি অৱস্থাত আছে। এতিয়া যদি কলি কাইট থকা অৱস্থাত তেওঁলোকে দেশৰ হকে তেওঁলোকে পূজা কৰিব বিচাৰে, মাতৃয়ে সেইটো গ্ৰহণ নকৰে। ছাত্ৰসকলক ছাত্ৰ অৱস্থাত যিমান দূৰ পৰা হয় জ্ঞানকাৰী, অৰ্থকাৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰিবলৈ দিয়ক। তেওঁলোকৰ পৰিপুষ্টি হৈ দেশ সেৱাৰ উপযুক্ত হওক। এইখিনি কথা অভিভাৱক বা অভিভাৱিকাসকলক লিখকে ক'ব বিচাৰিছে যে ছাত্ৰসকলক ছাত্ৰ অৱস্থাত যিমান দূৰ ছাত্ৰসকলক যিমান দূৰ পৰা যায় জ্ঞানকাৰী, অৰ্থকাৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰিবলৈ অভিভাৱক আৰু পিতৃ মাতৃয়ে উপযুক্ত সুবিধা কৰি দিব লাগিব। এই অৱস্থাত তেওঁলোকক চক খুৱাই হৰাই অনামনা কৰি দিলে তেওঁলোকৰ অহিত চিন্তা আওপাকে দেশৰ মহা অমংগল কৰা হয়। ছাত্ৰসকলৰ মনৰ গতি মুকলি হ'বলৈ আমি সকলোৱে সুবিধা দিব লাগিব। তেওঁলোকক পোহৰলৈ ওলাবলৈ দিব লাগিব। চেচুকৰ ডেম ডোকা কৰি ৰাখিলেই নহ'ব। এই ক্ষেত্ৰত পিতৃ মাতৃ আৰু শিক্ষক আৰু শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীক পোহৰৰ বাটলৈ আনিব লাগিব। তেওঁলোকক মানে চেচুকৰ ডেম ডোকাক ধৰি ৰাখিলে নহ'ব। তেওঁলোকক বাহিৰলৈ ওলাই আহিবলৈ দিব লাগিব। তেহে তেওঁলোক ভাৰতবৰ্ষ বা নিজৰ দেশৰ এজন সুনাগৰিক হিচাপে গঢ় লৈ উঠিব পাৰিব। কাৰ্যকৰী শিক্ষাৰ ঠাই স্বৰূপে আমাৰ ছাত্ৰসকলে সম্প্ৰতি গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ বাছি ল'ব পাৰে। এই ক্ষেত্ৰত লিখকে আন এটা কথা দাঙি ধৰিব বিচাৰিছে যে কাৰ্যকৰী শিক্ষাৰ ঠাই স্বৰূপে ছাত্ৰসকলে তেওঁলোকৰ নিজা যি গাঁও আছে সেই গাঁওখনকে কাৰ্যক্ষেত্ৰ হিচাপে বাছি ল'ব পাৰে। এই 20 শতিকাৰ মাজ ভাগতো আমাৰ দেশত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰিছে। ইয়াতকৈ আৰু ধিক্কাৰৰ কথা কি হ'ব পাৰে? আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ ইয়াৰ 300-400 বছৰ আগে যি অৱস্থাত আছিল, আমাৰ দেশৰ অধিকাংশ লোক আজিও এই অৱস্থাতে। আজিৰ পৰা
300-400 বছৰ আগতে অন্যান্য উন্নত দেশবিলাক যি অৱস্থাত আছিল, আমাৰ দেশবিলাক সেই একেই অৱস্থাতে আছে। আজিও আমাৰ দেশত অজ্ঞানতাই ৰাজত্ব কৰি আছে, অন্ধবিশ্বাসে ৰাজত্ব কৰি আছে। আমাৰ গাঁওবোৰ মাথোন আমাৰ পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অলপ অৱশেষত দেখিবলৈ পোৱা যায়। কিন্তু অনেক দিনৰ অজ্ঞানতাই সেই সভ্যতাক অসভ্যতা, সেই শিক্ষাক অশিক্ষা আৰু সেই সাধনাক কটপাতত পৰিণত কৰিছে। আজি গাঁও অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি। গাঁওবিলাক হৈছে অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি। যিমানবিলাক কুসংস্কাৰ আছে, এই সকলোবিলাক গাঁওবিলাকত দেখিবলৈ পোৱা যায়। গতিকে গাঁৱৰ মানুহবিলাকৰ মাজত অজ্ঞানতাই বিৰাজ কৰি আছে। এই অজ্ঞানতাই দূৰ কৰিব লাগিব। অসভ্যতাক দূৰ কৰিবলৈ সভ্য কৰিব লাগিব। অশিক্ষাক শিক্ষিত কৰিব লাগিব। আৰু এইখিনি কাম ছাত্ৰ ছাত্ৰীসকলে নিজৰ গাঁওখনকে কাৰ্যকৰী হিচাপে লৈ এইখিনি তেওঁলোকে শিকাৰ চলেৰে গাঁওখনক আগবঢ়াই লৈ যাব পাৰে। ঈশ্বৰে গাঁও সজিছে, মানুহে নগৰ সাজিছে। ঋষিসকলৰ পূজনীয় গাঁৱত সোমাই আজি কি দেখিবা? সকলো লোক অজ্ঞানতা, অচেতন গাহৰিৰ দৰে পেট পুহি থকাতে বহুতে জীৱন লক্ষ্য বুলি ভাবিছে। নিজৰ ঘৈণী আৰু ল'ৰা ছোৱালীৰ বাহিৰে আনৰ মৰম নুবুজে। এচিকটা মাটিৰ কাৰণে ভায়ে ভায়ে কটাকটি মৰামৰি কৰি কছাৰী ঘৰলৈ আহি পাপৰ বেহা বেহাইছে। আচলতে আমি দেখা পাওঁ গাঁওবিলাকত মানুহৰ মাজত মিলা প্ৰীতি নাইকিয়া হৈ গৈ আছে। মানুহৰ মাজত অজ্ঞানতাই ৰাজত্ব কৰি আছে। নিজৰ ঘৈণীয়েক আৰু ল'ৰা ছোৱালীৰ বাহিৰে অইন কাৰোকো বুজি নাপায়। অলপ টুকুৰা মাটিৰ কাৰণে ভায়ে ভায়ে কেতিয়াবা কাটাকাটি মাৰামাৰি লাগি যায় আৰু সেইকাৰণে তেওঁলোকে পাপৰ বেপাৰী হৈছে। কানি ভাং আদি অনেক মজি আছে। চাৰিওফালে দেশত ক'ত কি কাণ্ড হ'ব লাগিছে তাক খাই নে কাণ্ডত পিন্ধিব ক'ব নোৱাৰে। দুহালিচা মাটিৰ খেতিত ল'ৰাই ছোৱালীয়ে এঘাৰুৱাল মানুহ, লোণ তেলকণৰ পৰা মণি কেৰু চিমলাই চুৰিয়ালৈকে সকলো বস্তু লৈ পোহা যাবলৈ আশা পালি আছে। মানুহখিনিৰ অলপমান যদি মাটি থাকে, সেই মাটিখিনিৰ ওপৰতে ভিত্তি কৰি নিজৰ পৰিয়ালটোত থকা আটাইখিনি মানুহকে চলাই নিবলৈ চেষ্টা কৰে। উন্নতিৰ ফালে সমূলো অকণো ধাউতি নাই। দিন যাক কাপোৰ নেফাটক কৰি কাল বঞ্চিছে। দিন যাক যি পুৰণা কাপোৰ আছে সেই কাপোৰেই চলি যাক, এনেকুৱা মনোভাৱ মানুহৰ ভিতৰত সোমাই আছে। আচলতে লেখকে আন এটা গুৰুত্বপূৰ্ণ কথা দাঙি ধৰিছে। উধৰ 7 পুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ 7 পুৰুষ মৰিল ডাল কোবাই। আচলতে উদৰ এটা পক্ষী, সি কি কৰে? কেৱল কেঁচা মাছ খায়। সি কেঁচা মাছ খায়, তাৰ জন্মৰ পিছৰ প্ৰজন্ম এনেকৈ 7 প্ৰজন্মও কি কৰে? কেঁচা মাছে খায়। তেওঁলোকে কেঁচা মাছে খায়। ঠিক সেইদৰে প্ৰথম অৱস্থাত বান্দৰে কি কৰিছিল? ডাল কোবাইছিল। আজিও সেই বান্দৰে ডাল কোবাই আছে। এই ক্ষেত্ৰত মানুহৰ যিটো চৰিত্ৰ আৰু অভ্যাস যে পৰিৱৰ্তন নহয়, লেখকে তাকে ক'ব বিচাৰিছে। এই বচন মাতি নিজকে উদ আৰু বান্দৰৰ শাৰীত বহুৱাই ৰাখিছে মানুহখিনিয়ে। কৰচুত কপত আমাৰ গাঁওবোৰ খুলি খাইছে। গাঁৱত এটিৰ ভাল দেখিলে তাৰ লগতে নিজেও উধাবলৈ চাওক। চাৰি কেনেকৈ সেইটিকো নমাই আকৌ তেওঁলোকৰ শাৰীতে থ'ব পাৰিব, তাৰ চিন্তাতে ৰাতিও টোপনি নাই। গাঁওখনত যদি কোনোবাই অলপমান আগবাঢ়ি যায়, উন্নতিৰ দিশত আগবাঢ়ি যায়, সেই মানুহজনক তললৈ নমাই দিবৰ কাৰণে গাঁৱৰ বাকী মানুহবিলাকে চেষ্টা কৰে আৰু তেওঁলোকৰ শাৰীতে সেই মানুহজনকে নমাই আনিবলৈ চেষ্টা কৰে। এডোখৰ মাটিতে সাৰ জাবৰ দি কেনেকৈ তাৰ পৰা সৰহ শস্য উলিয়াব পাৰি, কেনেকৈ গৰু জাতিটোক ভালদৰে পোহপাল দি নিজৰ অৱস্থা অলপ টনকিয়াল কৰিব পাৰি, লোকৰ হাত মুখলৈ নাচাই কেনেকৈ নিজেই নিজৰ লাজ নিবাৰণ কৰিবৰ কাৰণে কানিডোখৰ উলিয়াই ল'ব পাৰে, তালৈ মন কাণ নাই। মানুহখিনিয়ে খালি ইজনে সিজনৰ ভাল দেখিব নোৱাৰে। প্ৰত্যেকেই ব্যস্ততাৰ যোগেদি যদি নিজৰ মাটিডৰাত ভাল সাৰ প্ৰয়োগ কৰি নিজৰ গৰুবিলাকক যদি ভালদৰে চোৱা চিতা কৰি ডাঙৰ দীঘল কৰি
ল'ৰা ছোৱালীৰ যিবিলাক লাজ আছে, লাজবিলাক নিবাৰণ কৰিবলৈ যিবিলাক চেষ্টা, সেইবিলাকহে মানুহে কৰিব লাগে। কিন্তু এইবিলাকৰ ক্ষেত্ৰত মানুহৰ মন কাণ নাই। যি জাতিয়ে লোকৰ হাত মুখলৈ নেচালে নিজৰ ল'ৰা ছোৱালীৰ লাজ নিবাৰণ কৰিব নোৱাৰে, সেই জাতিৰ সভ্যতা সোপানৰ কিমান তল খাপত। যি জাতিয়ে লোকৰ হাত মুখলৈ নেচালে নিজৰ ল'ৰা ছোৱালীৰ লাজ নিবাৰণ কৰিব নোৱাৰে, সেই জাতি সঁচাকেই সভ্যতাৰ সোপানৰ বহুত তলৰ খাপৰ মানুহ। ছাত্ৰসকলে গাঁৱত সোমাই নিজ ঘৰে ঘৰে গাঁৱে গাঁৱে অশিক্ষিত লোকসকলৰ এই বিষয়ে চকু মুকলি কৰিব লাগিব। ছাত্ৰসকলে ছাত্ৰ অৱস্থাত থাকিয়ে তেওঁলোকৰ ছাত্ৰৰ কৰ্তব্যৰ যোগেদি বা তেওঁলোকে শিকাৰ চলেদি ছাত্ৰসকলে গাঁৱত সোমাই নিজ ঘৰে ঘৰে গাঁৱে গাঁৱে অশিক্ষিত লোকসকলৰ এইবিলাকৰ বিষয়ে চকু মুকলি কৰিব লাগিব। ককাই দদাই বা দেউতা বুলি তেওঁলোকক নিজ অৱস্থাৰ কথা চকুৰ আগত দাঙি ধৰিব লাগিব। বাতৰি কাকত আৰু জ্ঞান আৰু জগতৰ বাতৰি থকা পুথি পঢ়ি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব। তেওঁলোকৰ মাজৰ পৰা কৰ্চুট কপট গুচাবলৈ চাব লাগিব। গাঁৱত কোনো নৰীয়া আদি হ'লে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব। উপদেশেৰে আৰু উদাহৰণে নিজৰ ঘৰ আৰু গাঁওখন একোখন আদৰ্শ গাঁও কৰিবলৈ চাব লাগিব। এইবোৰ কাম ছাত্ৰৰ কৰ্তব্যৰ বাহিৰে নহয়, কিয়নো এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন। ছাত্ৰসকলে এইখিনি কাম কৰিব লাগিব। গোটেইখিনি কাম এইখিনি কৰোঁতে ছাত্ৰসকলে তেওঁলোকৰ এইখিনি কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ। ইয়াতো তেওঁলোকৰ শিক্ষাৰ্থীয়ে শিক্ষক নহয়। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে নিজকে শিক্ষক বুলি ভাবিব নালাগিব। তেওঁলোকে শিক্ষাৰ্থীহে। তেওঁলোকে শিকিব চলেহে গাঁওখনক আদৰ্শ গাঁৱলৈ ৰূপান্তৰ কৰিব বিচাৰিছে। গাঁৱত থকা ককাই দদাই অশিক্ষিত লোকসকলক হাতৰ আখৰে শিকাই, নিজৰ চহী শিকাই তেওঁলোকক শিক্ষিত কৰিব বিচাৰিছে। এইখিনি ক্ষেত্ৰত তেওঁলোকে শিকাৰ চলেৰে শিকাব লাগিব। এই ক্ষেত্ৰত তেওঁলোকে নিজকে ভাবিব নালাগিব যে মই এজন শিক্ষক। এইবিলাক কামত সহানুভূতি নথকা লোকসকলৰ দূৰৰে পৰা চাই নানা অমংগল আৰু অকৃতকাৰ্যতাৰ স্বপ্ন দেখিব পাৰে। কিছুমান ব্যক্তি আছে এইবিলাক দূৰৰ পৰা চাই থাকে আৰু এইবিলাক অমংগল আৰু অকৃতকাৰ্যৰ সপোন বুলি ভাবি থাকে। কিন্তু আশা সুধীয়াকৈ কাম কৰা সকলৰ হাতত ইয়াৰ মংগল আৰু কৃতকাৰ্যতা ধৰা নপৰি নাথাকে। কিন্তু যিসকলে আশা সুধীয়াকৈ কাম কৰিব আৰু তেওঁলোকৰ হাততে ইয়াৰ কৃতকাৰ্যতা ধৰা পৰিব। ইয়াত মই ক'ব খোজা নাই যে গাঁৱত সকলো দোষেই নগৰত দোষ নাই। মই ইয়াকে ক'ব খুজিছোঁ, গাঁও একেধৰণৰ, নগৰৰ জনক জননী। লেখকে ইয়াত আন এটা কথা উল্লেখ কৰিছে যে তেওঁ নিজেই কৈ আছে যে গাঁৱৰ সকলো দোষেই নহয়, নগৰো কিছুমান দোষ আছে। যেনেকৈ গাঁৱেই যে নগৰক সজিছে আৰু নগৰে এতিয়া গাঁৱেই মাতৃস্বৰূপে নগৰক জন্ম দি পিতৃস্বৰূপে পালন কৰিছে। নগৰ যেনেকৈ একে উশাহত সৃষ্টি হৈছে, সেই একে উশাহতে নষ্ট হ'ব। কিন্তু গাঁও অৰ্থাৎ খেতিয়ক জাতিটো এবাৰ ধ্বংস পালে তাক সহজে পুনৰ জন্মাব নোৱাৰি। নগৰৰ মানুহখিনি ধনী মানুহ, তেওঁলোকৰ হাতত টকা পইচা, বেংক বেলেঞ্চ বহুত থাকে। কিন্তু গাঁও অঞ্চলৰ মানুহখিনিত যিসকলে খেতি বাতি কৰে তেওঁলোকৰ হাতত টকা পইচাই নাথাকে। খেতি পথাৰত যি হয় তেওঁলোকৰ সেয়াই সম্পদ। কিন্তু নগৰৰ মানুহখিনি যদিও ধ্বংস হৈ যায়, তেওঁলোক আকৌ উঠি আহিবলৈ বেছি সময় নালাগে। কিন্তু গাঁৱৰ মানুহখিনিৰ কাৰণে অলপ অসুবিধা হৈ যায়। তেওঁলোক এবাৰ যদি ধ্বংস হয়, আকৌ তেওঁলোকক পুনৰ তেওঁলোকৰ সেই ধ্বংসটো নাইকিয়া কৰি, যি ধ্বংস হৈছিল সেই পৰিমাণটো নাইকিয়া কৰি তেওঁলোক আকৌ আগৰ অৱস্থাত আহিব নোৱাৰে। এই দেখি প্ৰকৃত দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা। গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলৰ নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া। ছাত্ৰসকলে এইখিনি কথা গাঁৱৰ বিভিন্ন ব্যক্তিসকলক শিকাব লাগিব আৰু গাঁৱৰ উন্নতি কৰিব লাগিব। আচলতে এখন দেশ উন্নত হ'ব যেতিয়া গাঁওখন উন্নত হ'ব। গাঁৱত শিক্ষা বিস্তাৰ কৰিব লাগিব। গাঁৱৰ লোকসকলৰ নিজা সন্মান আৰু দায়িত্বৰ কথা ছাত্ৰ ছাত্ৰীসকলে সোঁৱৰাই দিব লাগিব। পশ্চিমৰ শিক্ষা আৰু সভ্যতাৰ লগত এটি পবিত্ৰ সাম্যভাৱৰ ঢৌ আহিছে। সেই সাম্যভাৱ এতিয়া আমি সকলোৱে প্ৰচাৰ কৰিব লাগিব। পশ্চিমীয়া অৰ্থাৎ যিটো উন্নত ধৰণৰ শিক্ষা, আজিকালি মানুহে বিজ্ঞানৰ ওপৰত ভিত্তি কৰিয়ে চলিব ধৰিছে আৰু সেইটো হৈছে
পশ্চিমীয়া শিক্ষা, এই শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। বিজ্ঞান চৰ্চাৰ ওপৰত গুৰুত্ব দিব লাগিব। খোৱা লোৱা থকা মেলা সকলো বিষয়ে যে গৰু পশুৰ জীৱনতকৈ মানুহৰ জীৱন বহু ওখভাৱে নিয়াব লাগে সেই কথাও দেখুৱাব লাগিব। আচলতে যিবিলাক জীৱ জন্তু আছে, জীৱ জন্তুতকৈ মানুহ যে উচ্চ স্তৰৰ, মানুহখিনিয়ে যে জীৱ জন্তুতকৈ বহু ওপৰত থাকিব লাগিব, সেইখিনি কথাও মানুহে নিজৰ কৰ্মকাৰ্যৰ যোগেদি দেখুৱাব লাগিব। আচলতে আমি এই কথাও জানো যে পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জীৱ হৈছে মানুহ। গতিকে আমি মানুহ হিচাপে সকলো জীৱতকৈ আমি উন্নত হ'ব লাগিব। সকলো কাম আমি পাৰদৰ্শিতাৰে কৰিব পাৰিব লাগিব। এনেবোৰেই ছাত্ৰসকলৰ আখৰি সময়ৰ উপযুক্ত বন আৰু কাৰ্যকৰী দেহ সেৱাৰ শিক্ষা হ'ব। আৰু এইবিলাকে হৈছে ছাত্ৰসকলৰ যিবিলাক আখৰি সময়, সেই সময়টোৰ উপযুক্ত কাৰ্যকৰী বন বা কাম। এই সমাজ সেৱা আৰু দেশ সেৱাৰ শিক্ষাই প্ৰকৃত শিক্ষা। এই সমাজ যেতিয়া ছাত্ৰ এজনে সমাজক সেৱা কৰিব, তেতিয়াই এখন দেশক সেৱা কৰা বুজাব। আৰু সেয়াই হৈছে ছাত্ৰসকলৰ কাৰণে প্ৰকৃত শিক্ষা। আচলতে লেখকে ইয়াৰ ক্ষেত্ৰত আন এষাৰ কথা কৈছে অন্তিমত, এই নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা। আচলতে আমি ভগৱানক পাবলৈ হ'লে আমি মানুহক সন্তুষ্ট কৰিব লাগিব, মানুহক সহায় কৰিব লাগিব, তেহে আমি ভগৱানক লাভ কৰিব পাৰিম। সেইকাৰণে লেখকে কৈছে যে নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ পৰা মই ছাত্ৰ জীৱন আৰু সমাজ সেৱাৰ পাত্ৰীৰ অন্তিমটো খণ্ড মই তোমালোকৰ লগত আলোচনা কৰিলোঁ। ইয়াৰ পিছতে মই তোমালোকক এই পাত্ৰীত থকা কিছুমান প্ৰশ্ন উত্তৰ মই আলোচনা কৰিম আজিৰ একেটা সময়তে অহাকালিলৈ। গতিকে তোমালোক সকলোৱে ৰেডি হৈ থাকিবা, প্ৰস্তুত হৈ থাকিবা। তাৰে সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি মোৰ পাঠদান ইমানতে সামৰিছোঁ। ধন্যবাদ।